Man doi disu ro guys. Apa ka? Ohol. Apa ka re? আপোনালোকক পাঞ্জপাতি জাতিব এতিয়া আমি বহিলো তাৰ পিছত আমি একে তাত গৈ দেখাম অকণমান ৰুমৰ পৰা ওলালো এতিয়া অকণ বোলে মেবিল চেবিল অকণ চাই আহোঁ মানে নামৰ পৰা আহিছোঁ বস্তু নোচোৱাকৈ কেনেকৈ যাওঁ গতিকে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চালো আৰু একদম সুৰজে গাড়ীখন চলাব আৰু গতিকে কিন্তু নহয় একদম বহি আছে আৰু ড্ৰাইভাৰ বহি আছে আৰু এইবিলাক মানে একদম কেনেকৈ গাড়ীখন দেখাই লৈছোঁ এইখন হৈছে আমাৰ বাচন্তি আৰু এইখন লৈ যাব লাগিব এইটো পৰা মেবিল গৈ আছোঁ লাগি আছে এইবিলাক চব বহি আছে আৰু গতিকে ব'লক যাত্ৰাটো আৰম্ভ কৰোঁ আমি গৈ আছোঁ মেবিল একদম মানে আগফালে গোটেই ঘূৰি আৰু সুৰজ তেতিয়া চাৰে চলাই আছে একদম পুৰা আমাৰ গাড়ী গৈ আছে আৰু এইফালে গাড়ী একদম মানে একদম নীল আকাশৰ গান পুৰা চলি আছে আৰু মানে পুৰা একদম মজা লাগি আছে দেই সুৰজে দেখিছে না বম কাটিং দি আছে আৰু এইবিলাক চব গাছবিলাক বহি আছে একদম মানে পাণ জপাতি জাপি দিছে সুৰজে ভালে লাগিছে কি ব্লগ বনাব কাৰণে কি কেনেকৈ কৰিছে কৰিব নাজানে So guys, আৰু গৈ আছো আৰু আমাৰ লগৰ পৰাঘাটৰ ঘৰ আৰু পামেই আৰু একদম এই গাঁওখনৰ নাম কি গেটু পথাৰ বুলি কয় এইখন গাঁওখনৰ নাম আৰু মানে ৰাস্তাখিনি দেখিছে নহয় কিন্তু এই এটা কথা ক'লে ভালেই লাগিল দেই কিন্তু ধুনীয়া ধুনীয়া ছোৱালী পাই ইয়াৰ পৰাই জানো ভাবিছোঁ হয় নেকি So guys, finally আমি একদম গেটৰ মুখ পাইছোহি একদম দেখা আছে ৰ'ব দেখা আছে ৰ'ব এই কি বুলি লিখা আছে পাহাৰ ভৈয়াম সমন্বয় ক্ষেত্ৰ চি চাস্কি চলিহা কি লিখিছে এইটো পঢ়িব নাপালোঁ ৰ'ব গাড়ীখন মানে অকণ স্পীডত গাইজ চ' গাইজ ইয়াতে মানে পুৰা হেৰি বাছটো বনাই ল'ব লাগিব গতিকে ইয়াতে অকণ ৰখিব লাগিব ৰ'ব নামি লওঁ চ' এইটোৱে চাচনি মেৰবিল পৰিৱেশৰ দেখাইছে ন এইটো গেটখন এইফালে মানে যাব লাগিব গতিকে এইখন গাড়ীখন আমাৰ একদম পাছটো বনাই লওঁ তাৰপিছত আৰু তাত গৈ দেখাই আছোঁ আমি একদম টিকেট চিকেট কাটি আছোঁ দেখিছে নহয় ইয়াতে সুৰজ লিখি লোৱা ধুনীয়াকৈ লিখি আছে গতিকে গাড়ীখন 100 rupees লৈছে আৰু বাকীখিনি আমাৰ 30কৈ লৈছে গতিকে দাদাজনে বৰ্তাজনে আমাক টিকেটটো কাটি দি আছে গতিকে আমি এতিয়া যাব লাগিব আৰু ইয়াৰ পৰা কিমান দূৰ হ'ব 2 কিলোমিটাৰ গতিকে এতিয়া যাম আৰু চ' এতিয়া একদম পুৰা পাছ চাছ কাটি লোৱাৰ পিছত একদম পুৰা আকৌ গোটেইটো আপোনালোকক দেখালো গাইজ পুৰা দেখি ল'লে একদম পুৰা এতিয়া গাড়ীটো সুৰজে চলাব আৰু এতিয়া আৰু এইটো লাকি আছে লাকি অকণ দমটো দি আছে আৰু চবকে এটা বস্তু দেখাবলৈ পাহৰিছিলোঁ এইটো মেল মানে লাইচেঞ্চ আৰু ইয়াতে মানে আপোনালোকক পাঞ্জপাতি জাতিব এতিয়া আমি বহি লওঁ তাৰপিছত আমি একে তাত গৈ দেখাম গতিকে পুৰা সোমাই আহিলোঁ সোমাই অহাৰ লগে লগে ৰাস্তাটো একদম মানে দেখিছোঁ পুৰা ক্লিয়াৰকৈ দেখাই এতিয়া সেই ৰাস্তা দি ইয়াৰ পৰা কিমান দূৰ যাব লাগিব 2 কিলোমিটাৰ ন 2 কিলোমিটাৰ যোৱাৰ পিছতে পাম ইয়াতে হেৰি পৰাকৈ আগত আহিছে নাই ইয়াতে কেনেকুৱা লাগে ইয়াত লাগে সব জলতে পায় নেকি এইটো এইটো অসমীয়া মিনি বিল চ' গাইজ ফাইনেলি আহি পালোহি আৰু একদম পুৰা গাড়ীত একদম ৰখাই লৈছোঁ পালোহি গেটৰ সন্মুখত আৰু গেটৰ সন্মুখত পোৱাৰ লগে লগে ব্যক্তি এগৰাকীয়ে অতি সুন্দৰকৈ কথাখিনি ক'লে পৰিৱেশৰ ওপৰত কথাখিনি ক'লে আৰু তেওঁৰ কথাখিনি শুনি নিশ্চয় বহুত ভাল লাগিলে আৰু কেনেকৈ আমি পৰিৱেশ মানে কি ৰক্ষা কৰিব লাগে তাৰ ওপৰতো ক'লে দুআষাৰ কথা ভাল লাগিলে আৰু সোমাই গৈ আছোঁ একদম এইফালে একদম ধুনীয়া লাগিছে আৰু একদম বিশ্ব কেনেকুৱা লাগিছে আহি
সুন্দৰ আৰু এয়া মানস আছে আখায়া লাকি তো ধুনীয়াকৈ গৈ আছে সুৰজ কেনেকুৱা লাগিছে তুমিতো আহিয়ে থাকা এইটো কি চৰাই নিচিনা দেখা গৈছে এইটো বগলী হয় আৰু এইটো দেখা আছে কিবা এটা কথা লিখি দিছে দেই কথাটো কি আছে সুন্দৰ মন এটাই দেশ পায় আৰু সকলোতে সুন্দৰ বোলে হয় দেখোন ন এইটো তাৰপিছত এইবিলাক গৈ গৈ একচুৱেলি ইয়াত যে প্লাষ্টিক আচলতে পেলাব নালাগে দেই মানে মদ ভাংটো এইবিলাক খোৱাই এলাও নহয় আৰু কিয় নাই মই এতিয়া দেখাই দিছোঁ দেই নাই বুলি কৈছে দেই এটা ল'ৰাই এইটো দৈ দিছোঁ ৰ'ব গাইজ এইবিলাক গাইজবিলাক আহি আছে পুৰা একদম মানে গৈ আছে বিশ্বৰ সুস্থ দেখিছে গোটেইটো একদম মানে আলু অৰ্জুনৰ ভায়েক পিয়াজ অৰ্জুন মাজু পিন্ধি লৈছোঁ দেই কেনেকুৱা লাগিছে মোক কমেণ্টত পুৰা ধুনীয়াকৈ জনাই দিবা আৰু মই একদম ভিডিঅ' কৰিছোঁ দিয়া এতিয়া যোৱা কৈ যোৱা কি ক'বা একদম মানে যাম আৰু খালে অলপমান দেখাম ভাল লাগিছে আৰু এইটো ইমান ভালকৈ আগত আছে তোমাৰ ভালকৈ চব দেখি পাবা মানে তোমাৰ কটেজবিলাক আছে সেইবিলাক কটেজত থাকিব পৰা আহি পিনে সেইবিলাক কটেজত থাকিব পৰা আহি পিনে হা চব একদম দেখাই দিয়া প'ষ্ট দেখাই তোমাৰ নিজৰ উজনি অসম মেৰবিলটো চাবলৈ আহিছোঁ ন একদম ষ্টাইল কৰি আহিছোঁ ইমান ধুনীয়া নহ'লেও মনে দি কিন্তু একদম চশমাটো পিন্ধি অকণ ধুনীয়া হৈ গৈছোঁ আৰু ইয়াত বোলে এটা কাহিনী আছে মানে এই মেৰবিল যিটো বিল এটা যে আছে তাত বোলে জল কৰি এতিয়া ওলাইছিলে গতিকে আমি মূৰ্তি অকণ ওচৰলৈ গ'লে দেখাই লৈছোঁ ৰ'ব দেই অকণ দেখাম চ' গাইজ এইটো বোলে চাওক ইয়াত বোলে হেৰি জল কৰি উলিয়াইছিল বোলে এইটো চাওক চাই লওক এবাৰ মানে ধুনীয়াকৈ ফটো উঠিব পাৰি মোৰ প্ৰিয় মেৰবিল বুলি লিখা আছে ৰ'ব চাওক দেখিছে আৰু ইয়াত মানে ধুনীয়াকৈ ফটো চটো চবে উঠেহি আৰু এইবিলাক সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খেলাবিলাক আছে আৰু এইবিলাক মানে চবে খেলি ল'ব লাগে আমি মানে ফটো পষ্ট এটা দি লওঁ ফটো চটো ধুনীয়াকৈ উঠি লওঁ তাৰপিছত আৰু দেখা পাব আৰু গতিকে ওপৰত উঠিলে ৰ'ব ওপৰত গৈ গোটেই বিলটো দেখাম আৰু বিলটো দেখা পাবা আৰু অকণমান বহিল ৰ'ব ধুনীয়াকৈ এইটো চাওক বিল আৰু এইটো দি আৰু অকণমান ওখ হৈ লওঁ আৰু মানে একদম ওপৰত উঠি লওঁ তাৰপিছত দেখাই আছোঁ ৰ'ব এতিয়া পানী চানী অকণ শুকাই গৈছে ন নহ'লে একদম গুলি নিচিনা লাগিলেহেঁতেন আহিলোঁ অহাৰ পিছত মানে অকণ ভাগৰ চাগৰ লাগিলে ন লগাৰ পিছত মানে ভাবিলোঁ চাহ আৰু পপ খাই দিওঁ গতিকে দি থৈ গ'লহি একদম ধুনীয়াকৈ একদম গোটেইখিনি গোলকৈ বহি লৈছে একদম দেখিছে নহয় চাহটো কি দিছে গাখীৰ চাহ সেইফালে মানে অকণমান নামি যাওঁ দেই ইয়াতে যেতিয়া পানী হৈ যায় তেতিয়া মানে বহুত ভাল লাগে আৰু একদম ইয়াতে নামি গৈ অকণ পাতে বহিছোঁ এইটো হৈ ইয়াত বহিছোঁ এইবিলাক মানে জংঘল টংঘল এইবিলাক আছে ন যেতিয়া এইবিলাক প্লাষ্টিকবোৰ পেলাব নিদিয়ে কিন্তু দেই ইয়াত কিন্তু পেলাই থৈছে আৰু মানুহে চৰকাৰী চাইড মানে বাঘ বিচৰণ কৰি আছে বুলি লিখা আছে মানে সেই জংঘলখিনি দেখিছে তাত মানে বাঘৰো বিচৰণ হয় আমাৰ ইয়াত জীৱ জন্তুবোৰ আছে আৰু ন জংঘলীয়া মানে গোটেই জংঘলে আছে চাৰিফালে কিন্তু থাকিবই আৰু জংঘল গতিকে এটা বাঘো আছে বুলি কৈছে গতিকে পূৰা মেৰবিল দেখালোঁ গতিকে আমি অকণমান পৰাগতৰ ঘৰলৈ যাওঁ পৰাগতৰ ঘৰত অকণ খাই বৈ লওঁ তাৰপিছত আপোনালোকক একদম ক'ত যাম গাভৰুদলং যাব পাৰোঁ গাভৰুদলং যদি নাযাওঁ তেতিয়া আমি আকৌ যামগৈ হেৰিলৈ নামফাকে বুলি জেগা এডোখৰ আছে বুদ্ধিষ্ট টেম্পল হয় গতিকে একদম তাত গৈ দেখাই আছোঁ পৰাগৰ ঘৰত মানে একদম পূৰা স্পেচিয়েল খানা চানা খাই লওঁ আৰু তাত দেখা পাব এখন হৈছে বিলখন চাওক গোটেইটো মানে একদম গোটেই সেইফালেদি মানে এতিয়া গোটেই মেটেকাখিনি গোট খাই আছে নহ'লে ইউ নিচিনা হৈ যায় বহুত ধুনীয়া লাগে তেতিয়া দেখিবলৈ আৰু এইবিলাক গাইছ এইবিলাক দেখিছে নহয় ইয়াত উঠিলে মানে পাৰ মানে এজনতকৈ 25K পৰাগতৰ ঘৰ আহি পালোহি গতিকে পৰাগতৰ ঘৰ এফালে আছে একদম এফালে যাম এতিয়া দুৱাৰখন খুলিম ৰ'ব খুলি লৈছোঁ মই ওলাই লওঁ ৰ'ব একদম এইটো এইফালে পৰাগতৰ ঘৰ এইটো পূৰা খুলি লৈছোঁ ৰ'ব
তো গাইছে পৰাগতৰ ঘৰত ভাতটো খাব লৈছোঁ এয়া কি দিছে মানে এইটো একদম কচু আৰু এইবিলাক এইটো কি লাই পাতৰ থুৰি দিছে আৰু দালিটো আছেই আৰু এইবিলাক পৰাগ একদম পূৰা চালাড লৈ আহিছে এটা ঘৰত একদম এটা ঘৰটো দেখালোঁ দেই আপোনালোকক বাৰু অকণমানকৈ তেতিয়াই আৰু এইফালে একদম এই চুৰজ বহি লৈছে আৰু পূৰা খাবলৈ এয়া খাবলৈ বহিছে আৰু আদি পূৰা মানে একদম কেনেকুৱা লাগিছে মানে কি ক'ম মানে ফিলটো মানে বহুত আজি আদিয়ে কি খালে মানে কি ক'ম আজি ক'বলৈ একো নাই আৰু ভাল বস্তু এটা খালে আৰু চ' কি খালে আপোনালোকে কমেণ্টত ক'বচোন কি খালে এইটো গাহৰি ধুনীয়াকৈ দি থৈ গ'ল খাই আছোঁ মানে একদম কি ক'ম কি মজা লাগিছে আৰু এইটোতো মানে আপোনালোকে চিনি পায় এনেকৈ কচু একদম মাছ গোটেইখিনি দি একেলগে বনাইছে আৰু একদম পূৰা নেমুটো লৈ আহিছে আৰু এতিয়া পূৰা একদম খাই ল'ব চ' গাইজ ভাত পানী খাই অকণমান মানে আহিব সময়ত অকণ আৱেগ ভৰা এটা ডান্স কৰিলোঁ বাপেক আৰু মই আৰু সুৰজ গতিকে একদম ডান্স এটা চাই লওক আমাৰ গতিকে গাভৰু দলংটো এবাৰ দেখাম তাৰপিছত ৰ'ব চাওক ইয়াত কি লিখি থৈছে অনুগ্ৰহ কৰি দলঙৰ সৌন্দৰ্য আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশ মানে সুস্থ আৰু সুন্দৰ কৰি ৰাখিবলৈ কৈছে এইখন চাওক ইয়াৰ নিৰ্মাণটো কিমান হৈছে 1978 নেকি এইটো চনটো মানে ভালকৈ মুচ খাই গ'ল চাওক গাভৰু দলং বুলি লিখা আছে ৰ'ব আগতে উঠিলে অলপমান আৰু এইফালেদি গৈ যাব লাগে আৰু হ'লে মানে এইটো দলংখনৰ নাম কি গাভৰু দলং দেখিছে নহয় কি ধুনীয়া মানে চাই ভাল লাগি গৈছে দেই গৈ আছোঁ আৰু মানে গৈ পোৱাই নাই আৰু একদম মানে বহুত মানে কিমান মান হ'ব এতিয়ালৈকে গৈ মানে একে তাত গ'লেহে গম পাম কিমান দীঘল দলংখনত দেখিছে গাঁথনিটো কিন্তু মজা দিছে দেই নে চালে একদম ভাল লাগি যায় দেখিছে নহয় চগাইছোঁ ইয়াত মানে দুটা পাইপ আছে দেই তলত এটা মানে আপোনাৰ তেল যায় আৰু এটা পানী যায় চগাইছ মানে ইমান দূৰ আৰু নাযাবই আৰু বুজিছে নাই প্ৰায় কিমান কিলোমিটাৰ 1 কিলোমিটাৰ মুঠতে পাৰ হৈ যাব নেকি ইমান 1 কিলোমিটাৰতকৈ দূৰ হ'ব অলপমান দেই কিন্তু এইটো মানে চাৰিফালে পৰা বগৰী গছ আৰু বনৰীয়া বগৰীটো জানে আৰু কিমান টেষ্ট হয় দেখাই লৈছোঁ একদম চাওকচোন কিমান ধুনীয়া লাগে একদম মানে গাভৰু দলং চালোঁ আৰু এতিয়া গৈ আছোঁ আৰু আজিৰ ব্লগটো ভাবিছোঁ ইয়াতে শেষ কৰোঁ গতিকে নিউ এটা ব্লগত লগ পাই আছোঁ থেংক ইউ